ৱাও চাওক ইমান ডাঙৰ মেজি বাপৰে এয়া আলু ভাজাৰ গাটা আৰু এয়া ভেলা ঘৰ ৱাও হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় জানিছে মই ক'ত আহিছোঁ আজি এয়া হয় বিলতাৰি আৰু ইয়াত আয়োজন কৰিছে এখন ধুনীয়া চিত্ৰাংকন প্ৰতিযোগিতা য'ত আমাৰ গুণ আৰু জীৱাঞ্চুহঁতে অংশগ্ৰহণ কৰিব আহিছে এই প্ৰতিযোগিতাখন দুটা শাখাত বিভক্ত আছিলে ক শাখা আৰু খ শাখা ক শাখা 1 পৰা 4 লৈকে আৰু খ শাখা 5 পৰা 10 লৈকে ক শাখাত দিছিলে ফুল আঁকিবলৈ আৰু খ শাখাত দিছিলে ভোগালী বিহুৰ লগত সংকতি ৰখা এটি দৃশ্য সেয়েহে মৰম লগা ভাইটি ভণ্টিসকলে এইবিলাক ধুনীয়া ধুনীয়া ছবিবিলাক আঁকিছে কি ধুনীয়া ধুনীয়া এয়া হ'ল আমাৰ ধনু ই দিছিলে ভেকচন প্ৰতিযোগিতা চিত্ৰাংকনখন শেষ হোৱাৰ পিছত ভেকচন প্ৰতিযোগিতা দিছিলে ইয়াত এই কণ শিশুসকলে এনেকৈ ধুনীয়াকৈ চাওকচোন কি ধুনীয়াকৈ অংশগ্ৰহণ কৰিছিলে ইয়াৰ পাছত আকৌ এটা প্ৰগ্ৰাম আছিলে সেইটো হৈছে মিউজিক চেয়াৰ সেইটো হ'ল এইটো তাৰপিছত আমি গুচি আহিলোঁ আজিলৈ ইমানেই বাই আকৌ লগ পাম